নমস্কাৰ সকলোকে 2025 নৱবৰ্ষৰ শুভকামনা জনাই স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ এই বিশেষ ভিডিঅ'টোত 2025 চনত প্ৰত্যেক ৰাশিৰ লোকে কৰিব পৰা কেইটামান বিশেষ উপায়ৰ বিষয়ে আপোনালোকক জনাম। যিকেইটা উপায় আপোনালোকে যদি 2025 বৰ্ষত মানি চলে তেতিয়াহ'লে 2025 বৰ্ষটো আপোনাৰ বাবে মহা শুভ প্ৰমাণিত হ'ব। 2025 বৰ্ষৰ প্ৰথম দিনটোতে যদি আপোনালোকে ৰাতিপুৱা প্ৰাতঃস্নান কৰি উঠি মাটিৰ ফোঁট এটা কপালত লগাব পাৰে তেতিয়াহ'লে এই বৰ্ষটো আপোনাৰ বাবে উত্তম প্ৰমাণিত হ'ব। কিয়নো 2025 বৰ্ষটো হৈছে মংগলৰ বৰ্ষ আৰু মংগল গ্ৰহৰ কাৰক হৈছে মাটি। গতিকে মাটিৰ ফোঁট কপালত লগাওক এই বৰ্ষৰ প্ৰথম দিনটোতে। ইয়াৰ পিছত আপোনালোকে আৰু আন এটা কাম কৰিব পাৰিব বছৰৰ প্ৰথম দিনটোত। যিহেতু 2025 বৰ্ষৰ 1 জানুৱাৰী তাৰিখটো বুধবাৰ পৰিছে, গতিকে সিদিনাখন আপোনালোকে ৰাতিপুৱা প্ৰথম খাদ্য হিচাপে ইলাচি আৰু তুলসীৰ পাত সেৱন কৰক। ইয়াৰ লগতে আপোনালোকৰ ঘৰৰ ওচৰৰ যিকোনো গণেশ মন্দিৰ দৰ্শন কৰাটো আৰু গণেশ মন্দিৰত দুবৰি বন অৰ্পণ কৰাটো আপোনাৰ বাবে এই বৰ্ষত উত্তম প্ৰমাণিত হ'ব। এতিয়া আহিছোঁ 2025 বৰ্ষত মানি চলিবলগীয়া কেইটামান বিশেষ নিয়মলৈ। এই বৰ্ষত আপোনালোকে ৰঙা বস্ত্ৰ পৰিধান কৰাৰ পৰা দূৰত থাকক। লগতে ঘৰত ব্যৱহাৰ কৰা পৰ্দা, বিচনা চাদৰ ইত্যাদিও ৰঙা ৰঙৰ ব্যৱহাৰ নকৰিব। তেতিয়াহ'লে আপোনালোকৰ ঘৰত হাই কাজিয়াৰ পৰিমাণ কমি থাকিব। নহ'লে ৰঙা বস্ত্ৰ যিমানে ব্যৱহাৰ কৰিব সিমানেই আপোনালোকৰ ঘৰত হাই কাজিয়াৰ পৰিমাণ বৃদ্ধি হ'ব, লগতে পৰিয়ালত অশান্তিৰ সৃষ্টি হ'ব। ইয়াৰ পিছত দ্বিতীয় উপায়টো মানি চলিবলগীয়া উপায়টো হৈছে আপোনালোকে এই বৰ্ষত প্ৰত্যেক দিনে হনুমান চালিচা পাঠ কৰক নাইবা বজৰং বাণ পাঠ কৰক। ইয়াৰ লগতে হনুমান মন্দিৰ দৰ্শন কৰা, নিয়মানুৱৰ্তিতা মানি চলা আৰু শাৰীৰিক কষ্ট কৰা ইত্যাদি কৰ্মই আপোনাক যথেষ্ট শুভ ফল প্ৰদান কৰিব। আৰু যদি সম্ভৱ এই বৰ্ষত আপোনালোকে মা কামাখ্যা মন্দিৰ দৰ্শন কৰক আৰু ভাৰতবৰ্ষৰ যিকোনো এটা জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ চেষ্টা কৰক। তেতিয়াহ'লে আদিত্যাদি নৱগ্ৰহৰ শুভাশীষ আপোনাৰ ঘৰত চিৰপ্ৰবাহিত হ'ব। ধন্যবাদ।